হেল্ল' এভৰিৱান, আসসালামু আলাইকুম এণ্ড নমস্কাৰ। মোৰ উন্নত ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো বহুত বেছি ভালে আছে। ইনশাল্লাহ ময়ো ভালে আছোঁ আপোনালোকৰ দুৱা আশীৰ্বাদত। আৰু আজি মিষ্টাৰ ঘৰত মোৰ প্ৰথম দিন, আৰু প্ৰথম দিন বুলি মই অলপ থুলমূলকৈ ভিডিঅ' কৰিছোঁ, যিহেতু নতুন বোৱাৰী তেনেকৈ ভিডিঅ' কৰিব নোৱাৰি। হ'লেও মই অলপ আপোনালোকক দেখাবৰ কাৰণে অকণমান থুলমূলকৈ কৈছোঁ। আৰু এতিয়া মই এয়া ফ্ৰেছ হৈ ল'লোঁ, আৰু এতিয়া কৰিম মই ফেচিয়েল। আৰু পাৰ্লাৰৰ পৰা আহিব এজনী বাৰ, আৰু বাজনী মোক ফেচিয়েল কৰি দিব। আৰু যিহেতু মই মিষ্টাৰ ঘৰত আছোঁ, সেইটো কাৰণে মাতটো অলপ লাহেকৈ দিব লগা হৈছে, ভইচটো। এইপিনে বাজনী আহি গ'ল মৰ্ণিঙে, আৰু মৰ্ণিং মই কৰিছোঁ ফেচিয়েল। যিহেতু বহুত বেছি মানুহ আহি থাকে, সেইকাৰণে সোনকালে কৰি লৈছোঁ। আৰু এইয়া চাওকচোন, মিষ্টাক ভিডিঅ' কৰিব দিছোঁ কি যে কৰি আছে। আৰু এইপিনে মই ফাৰ্ষ্ট টাইম কৰিছোঁ ফেচিয়েল, ভয়ো লাগি আছে কিবা ওলাই বুলি। আৰু যি কি নহওক, যিহেতু বিয়া কৰিবতো লাগিব, অলপ কৰিলোঁ। কিন্তু মিষ্টাৰ ঘৰতে কৈছোঁ, মোৰ ঘৰত একোৱে কৰা নাছিলোঁ। আৰু এইপিনে ফেচিয়েল কৰাৰ পিছত মুখখন চাওকচোন, ইমান ফ্ৰেছ লাগিছে, ইমানেই ধুনীয়া লাগিছে। আৰু মই মিষ্টাক কৰি আছোঁ যে বহুত চাফা হৈ গ'ল ন। আৰু যিহেতু মই ফাৰ্ষ্ট টাইম কৰিছিলোঁ, আৰু ভালেই হৈছে, ফেচিয়েল কৰি মোৰ ভালেই লাগিছে, প্ৰথম কৰিছোঁ। আৰু এইপিনে এতিয়া মই ফ্ৰেছ হৈ ল'লোঁ। আৰু এইপিনে বাহঁত আহিলে, টিফিনত কিবাকিনি লৈ আহিলে খাবৰ কাৰণে। আৰু এতিয়া আবেলি হৈছে, আৰু এই আবেলি মই এয়া অলপ, যিহেতু মানুহ আহিব নতুন কইনা চাবৰ কাৰণে, সেইটো কাৰণে অলপ সাজি কাচি লৈছোঁ। আৰু বহুত বেছি গৰম, সেইটো কাৰণে চিম্পুল এখন শাৰী পিন্ধিছোঁ, সেয়া। আৰু চুলিখিনি মই ভালকৈ অলপ আঁচুৰো এনেকৈ। আৰু এনেদৰে পোৱা হ'ল, মানুহবিলাক আহি আছে চাবৰ কাৰণে, সেয়া। আৰু কিন্তু হ'লে বহুত বেছি ঘৰলৈ মনত পৰিছে, কেইবা কান্দিছোঁ ঠিক নাই দিনটো। এইপিনে ৰাতি হৈছে, আৰু মিষ্টাৰ ঘৰৰ পেণ্ডেলটো সজাই আছে, যিহেতু সম্পূৰ্ণ হোৱাই নাই। আৰু এইপিনে সৰু বাচ্চাবিলাক বহি আছে এনেদৰে। আৰু যিহেতু ৰাতিটোৱে আছে, ৰাতিপুৱা মৰ্ণিং এইবিলাক কৰা নহ'ব, সেইকাৰণে এইবিলাক কৰি আছে। আৰু মই ভাগিনজনীক দিছিলোঁ ভিডিঅ' অলপ কৰিবৰ কাৰণে, আৰু ভাগিনজনীয়ে ভিডিঅ' অলপ কৰি আনি দিছে, সেয়া। আৰু এনেদৰে দিনটো পাৰ হ'ল, হ'লেও বহুত বেছি ঘৰলৈ মনত পৰি আছে। এইপিনে যিহেতু সন্ধিয়া হৈ গ'ল, আৰু কিবা এটা খাব মন গৈছে, সেইকাৰণে ভাগিনে বনাই আছে গৰম গৰম মেগী। আৰু এইপিনে আমি খাব ওলাইছোঁ এতিয়া মেগী। যোৱাটো ভিডিঅ'ত কমেণ্ট আহিছিলে যে মিষ্টাক দেখাব লাগে, এইটো মিষ্টাৰ মই দেখাই দিছোঁ অলপ। আৰু এইপিনে মিষ্টাৰ হাঁহি দেখিছেনে, আৰু সোৱাদ বিজি হৈ আছে মিষ্টাৰ। আৰু এইপিনে ভাগিনহঁতে চব, বা ভাগিনহঁতে একে সোৱাদ বিজি। এইপিনে মই মিষ্টাক ক'লোঁ যে মানুহ এজন মাতি আনিবৰ কাৰণে, যিহেতু ৱাল ঘড়ীটো লগোৱা সুবিধা নাছিলে, আৰু এইপিনে সুবিধা কৰি দিলে ধুনীয়াকৈ।
আৰু এইপিনে ৰাতি 11টা বাজিছে আৰু ইয়াত আছে চাচি বৰমা আৰু জেঠাইহঁত চব ফেমিলি একেলগে আছে। আৰু এইপিনে আদা নহৰু চাফা কৰি আছে আৰু ময়ো বহি আছোঁ। এইফালে শাহুমাও আছে আৰু গোটেইবিলাক একেলগে বহি আছোঁ। এয়া হয় বিয়া পিছদিনা আৰু মোক যিদিনা আনিছিলে তাৰ পিছদিনা হয় আৰু এনেদৰে কৰি আছে। আৰু যিহেতু কাইলৈ আছে ৰিচিপশ্যন আৰু সেইকাৰণে আজি এইখিনি কাম কৰি দিছে, যিহেতু মৰ্ণিং সময় নাপাব তেনেকৈ কোনো। আৰু এইপিনে এয়া ভতিজা এটা নাচি আছে ধুনীয়াকৈ আৰু এয়া চবে ফূৰ্তি ফাৰ্তাকৈ একেলগে ফেমিলি বহি আছে। আৰু বহুত বেছি ভালো লাগিছে কিন্তু বহুত বেছি দুখো লাগিছে, যিহেতু ঘৰ এখন এৰি থৈ অহা সহজ কথা নহয়। এজনী ছোৱালীহে বুজি পায় সেইখিনি। হ'লেও ইমান মানুহ লগ পাইছোঁ, হ'লেও নিজৰ ঘৰখনলৈ বহুত বেছি মনত পৰে। কিন্তু কি কৰিব, ছোৱালী জীৱন আহিবতো লাগিবই। হ'লেও ধৈৰ্য ধৰিছোঁ, বহুত বেছি ধৈৰ্য ধৰিছোঁ আৰু এনেদৰে দিনটো পাৰ হৈছে। আৰু সেয়াই আৰু ৰাতি এনেকৈ এয়া চাচা ছোৱালীকেইজনী ভাগিনতে এনেকৈ এনজয় কৰিলে বহুত বেছি ভাল লাগিছে। বিয়া পাতিবলৈকে তো ইমান কষ্ট কৰি पार्टी चाहिँ मस्त थोका होस् ए बनिया ओ बैंक पार्टी जुराजी ओ बैंक पार्टी जुराजी एनका टिभिर पे मात्छि निकि ओ एकाने मस्त थोका होस् ए बनिया बनियाते बिया घरत आहिलो सब बस्तु দেখা পালো বনিয়া বিয়া ঘৰত দেখোন এটা বস্তু দেখা পোৱা নাই বাবা লাগি রাজা আপনার কাজাই বল মাইয়া আপনার ঠান্ডা দিনের কথা কালা কইনা ধুই আনবা লাগে বিয়া বিচা বনি হাত বিয়া তো হতে বিয়া কিন্তু মোর লগত ধরবি গঙ্গার জলে রে আয়তি সকলে पूरा लंदन
এতিয়া বাহিৰৰ পৰা মই আহি গ'লোঁ ভিতৰলৈ আৰু এতিয়া টাইম হৈছে 1 বাজিব আৰু এতিয়া শুব ওলাইছোঁ আৰু নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। আৰু যিহেতু বিয়া ভিডিঅ'বিলাক দিয়া দেৰি হৈছে কাৰণ অলপ বিজি আছোঁ, যিহেতু নতুন বোৱাৰী, সেইকাৰণে অলপ ব্যস্ত হৈ থাকিব লগা হৈছে। মানুহ দুনুহ আহি আছে আৰু পাব সোনকালে ভিডিঅ'বিলাক, আৰু ভিডিঅ'বিলাক সম্পূৰ্ণ চাব।